para kasih bola. Hello বন্ধুসকল, আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ উপস্থিত চেনেলত স্বাগতম জনাইছো। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। বন্ধুসকল, আপোনালোকেতো জানে এতিয়া পূজাৰ বতৰ, দুৰ্গা পূজা চলি আছে। তো বন্ধুসকল, পূজা বুলি ক'লে ইয়াৰ লগত আৰু এটা অনুষ্ঠান জড়িত হৈ থাকে, যিটো হৈছে আমাৰ সকলোৰে প্ৰিয় থিয়েটাৰ। আপোনালোকে হয়তো বহুতো থিয়েটাৰ চাইছে। এইবেলি আমাৰ ওচৰৰে গাঁও দাগাপাৰাতো এখন থিয়েটাৰ আয়োজন কৰা হৈছে। থিয়েটাৰখনৰ নাম হৈছে বৰদৈচিলা থিয়েটাৰ। আৰু আজি ছেকেণ্ডটো দিন, সেইবাবে ভাবিলোঁ এবাৰ চাই আহোঁ কেনেকুৱা নাটক। আজিৰ নাটকখন হৈছে ফাঁচীকাঠত ৰাজকোঁৱৰ, আৰু যিখন অহাকালি গৈছে সেইখন আছিল মহাদেৱ। বন্ধুসকল, টিকেট কাটি ল'লোঁ। এইটো টিকেট চাই লওক। আমি VIP মানুহটো, সেইকাৰণে গেলাৰীত চাম। আৰু अरे कहना क्या चाहते हो? টিকেট গেলাৰীত টিকেট 70 টকা লৈছে। লওক, একো নহয়। কিন্তু গেলাৰীত বহি যিটো এনজয় পায় ন থিয়েটাৰ চাই, সেইটো আগত বহিও নাপায়। ये बड़ी अच्छी बात कही आप। সেইবাবে গেলাৰীৰে টিকেট লৈ ল'লোঁ। বন্ধুসকল, ইয়াত পূজা নহয়, কিন্তু এনে দোকান বহিছে থিয়েটাৰ বুলি। আপোনালোকক দেখুৱাই দিছোঁ এবাৰ দোকানবোৰ। চাওক এইফালে দোকান এইবিলাক শিল্পী কৰ্মা চব ওলাইছে। আৰু বন্ধুসকল, আহিছোঁ যেতিয়া চাম আৰু চাম, তাৰ আগত নিজে কিবা ভেকচা কৰিব পাইছোঁ। সেইবাবে পাণ এটা খাই লওঁ। আমাৰ মনত দোকান আনিছে ইয়াত। মুন্না ভাইটাৰ এটা পাণ খাই লওঁ আগে। মুন্না ভাইক আপোনালোকে যদি 400 কৰে নিশ্চয় চিনি পায়। বহুত ধুনীয়া পাণ বনায়। আপোনালোকে 400 আহিলে খাব। যেনেধৰণে পাণ লাগে আপোনালোকক বনাই দিব। চ' বেছিভাগ আমাৰ গাঁৱৰে চলি হয়। আমাৰ সৰু 400 কৰি এইটো বছ, আমাৰ 400 বছ এইটো। মুন্না পাণ এটা দিয়ে, খাই দিওঁ। মুখখন কিবা ভেকচা পাতল দিয়ে, খুলি দিয়ে, খাই দিওঁ। তো জৰ্দা পাণ নহয় যে, মিঠা পাণ খাম। তার গ্যালারিতে চাম, আৰু গ্যালারির দরে আনজা নাই না। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। মই ভিতৰত সোমাই কেনে মানুহ বহুত হৈছে। পিছফালে আপোনালোকে দেখা পাইছে। আপোনালোকৰ ভিডিঅ'টো সকলোকে চাই থাকিব। দোকান বহুত বহিছে, পূজা নহয়, এনে থিয়েটাৰ বুলি দোকান বহিছে। সৰু চলি খেলা বস্তু ওলাইছে, ইয়াতে বেলুন ওলাইছে, পুতলা ওলাইছে সৰু চলিবিলাকৰ কাৰণে। দোকান চাই লৈ মানুহ বহুত মানুহ হৈছে।
ৰাইটোৰ পক্ষে আমাক আহিছে টেলিগ্ৰামখন য'ৰ পৰা আহিছে সেই ঠিকনামতে ছাৰ হোটেলত আছে শিলিগুৰিত para কাটি কাটিব ন ফোন মারিছি